আচৰিত লাগিছে জানানে তৃষ্ণা? কিয়? কিয় তুমি দেখোন জানাই মোৰ দৰে পংগু এজনে তোমাক জানো ৰঙীন পৃথিৱীৰ সপোন দেখাব পাৰিম। আপোনাৰ দৰে বহল মনৰ মানুহ এজনে এনেকুৱা কৰিলে ভাল নালাগে। বহল মনৰ বাবেইতো মই আজি পংগু। দৃষ্টিশক্তিৰ অধিকাৰী হোৱাৰ পিছতো আজি মই দৃষ্টিহীন। কি জানেনে দাদা, জীৱনত মানুহক আঁকোৱালি ল'বলৈ সাৱধান হোৱাৰ প্ৰয়োজন। কেৱল মাৰ্কশ্বিট বা গঠনি এজন মানুহক মানুহ নকৰে, তাৰ বাবে লাগিব এখন বহল হৃদয় আৰু আকাশৰ দৰে এটি সুবিশাল মন। কি কৰিবা, সেইখিনি আগতে গম পোৱা হয় এনে দশা কেতিয়াও নহ'ল হয়। পিছে আপুনি আজি মোক চব কথা ক'বই লাগিব, নহ'লে আজি মই ইয়াৰ পৰা আঁতৰি নাযাওঁ। হ'ব, আজি তোমাক মই সকলো খুলি ক'ম, কিন্তু ক'ৰ পৰা আৰম্ভ কৰোঁ তাকে ভাবি পোৱা নাই। ভাস্কৰ। হয় ছাৰ, আহিলে, আহক। ব'লা। এইকেইটা লেচনটো হৈ গৈছে। হয়। আজি আমি এইটো চেপ্টাৰৰ পৰা আৰম্ভ কৰিম, লেচন নাম্বাৰ 3। তাৰপিছত এইখিনি হোমৱৰ্ক কৰিলা নহয়? হ'ব ছাৰ। আজি এই পেৰাগ্ৰাফটো ৰিডিং দিবা। ইয়াৰ কুৱেশ্যন এনচাৰখিনি আমি লিখিব লাগিব। কাঞ্চন। মাহী। ছাৰক চাহ একাপ দিয়া। মাহী দিয়া। দিয়া। ছাৰক দিছা। তাৰপিছত এইখিনি হোমৱৰ্ক কৰিলা ছাৰ নহয়? চাহ খাওক। হ'ব ছাৰ। ধন্যবাদ। ভাস্কৰ, এজনী কোন? এজনী মোৰ জেঠাই ছোৱালী ছাৰ। কেতিয়া আহিলে? যোৱাকালি আহিলে ছাৰ। থাকিব চাগে কেইদিনমান? হয় ছাৰ, 10 দিনমান থাকিব নেকি, মই নাজানো। বাৰু ঠিক আছে দিয়া, আমি পঢ়াত মনোযোগ দিওঁ আহা। হয় ছাৰ। হ'ব দিয়া, আজিলৈ সময়ো হ'ল আৰু যিখিনি দিছোঁ চাই ল'বা। আপোনাৰ নাম কাঞ্চন ন? হয়, আপুনি কেনেকৈ গম পালে? এই ভাস্কৰে কৈছিলে। সি মানে মোৰ ইন্ট্ৰডাকশ্যন দিলেই? নাই তেনেকুৱা একো কথা নাই। ইন্ট্ৰডাকশ্যন নিদিলে আপুনি মোৰ নাম কি, ঘৰ ক'ত, কেনেকৈ জানিম? হ'ব দিয়ক, পিছে আপোনাৰ সম্পূৰ্ণ নামটো? নকওঁ। কিয়, কিবা বেয়া কথা কৈছোঁ নেকি? নহয়। তেন্তে? আপুনি মোক আপুনি বুলি ক'লে মই একো নকওঁ। সেইটো কথা নে? শুনক, মই জীৱনত লগ পোৱা প্ৰত্যেককে নহয়, যাক সন্মান জনাব পাৰি তাকে আপুনি বুলি কওঁ। আপুনি শব্দটো মোৰ বাবে সন্মানৰ প্ৰতীক। বৰ কথা চহকী দেই আপুনি। মোৰ নাম কাঞ্চন কাকতি। ডিঅ মহাবিদ্যালয়ত অসমীয়া বিভাগত এবাৰ এডমিশ্যন লৈছোঁ। আৰে, ময়ো আছামিজ ডিপাৰ্টমেণ্টৰে, বাট মই MK মহাবিদ্যালয়ৰ আছিলোঁ। হয়নে? আপোনাক লগ পাই মোৰ ভালেই হ'ল। সাহিত্য যে ইমান কঠিন মই ভবাই নাছিলোঁ। মোক কিন্তু আপুনি পঢ়াৰ ক্ষেত্ৰত সহায় কৰিব লাগিব। নিশ্চয় কৰিম, মই পঢ়াৰ ক্ষেত্ৰত সহায় কৰি ভাল পাওঁ। হ'ব, সময়ত দেখিম কিমান সহায় কৰে। আপুনি মনত পেলাই চাব, তেতিয়াহে গম পাব। এনেও ঘৰত গৈ আপুনি আমাক পাহৰিয়ে যাব। নাই, আপোনাক মই নাপাহৰোঁ। ৰ'ব, বেয়া নাপায় যদি আপোনাৰ নাম্বাৰটো দিয়ক, তেতিয়াহে চিনাকিটো থাকি যাব। বয়ফ্ৰেণ্ডে বেয়া পায় যদি নালাগে বাৰু দিব। নাই, তেনেকুৱা একো নাই। 708635। আৰু এটা কথা, মই কিন্তু এংগেজ নহয় দেই। এংগেজ নহয় মানে কি, ৰিলেশ্যনশ্বিপত নাই নেকি? ৰিলেশ্যনশ্বিপত নাই বাবেতো এংগেজ নহয়। তাৰ মানে ছিংগল? মই ছিংগল। জানো, ঈশ্বৰেহে জানে আৰু। হ'ব দিয়ক, আপুনি বহক, মই যাওঁ।
এই পোৱালি এঘণ্টা দিব পাৰ তয়ো কিমান দিনো এনেকৈ বদ্ধ হৈ থাকিবি ঐ অকণমান খা একো নহয় এই পোৱালি এঘণ্টা দিব পাৰ তয়ো অকণমান নমৰা এঢোক খালে এদিন তয়ো চাগে ইয়াতে ধৰিবি তহঁতৰ নিচিনা জীৱনটো মই আধা বয়সতে ধ্বংস কৰিব নোৱাৰোঁ বুজিছ কওঁতে চবে প্ৰথমতে এইটোৱে কয় পিছত কিন্তু এডালতে ধৰেহি ঐ শুনচোন ই বোলে টিউশ্যন মাষ্টৰ ক'ৰবাত প্ৰেমত পৰিছে কিবা বোলে জেঠায়েকৰ জীয়েকৰ প্ৰেমত পৰিছে তোৰো বেছিদিন নাই আৰু এইটোত ধৰিবলৈ ৰ প্ৰথমতে আমিও এনেকৈ আছিলোঁ বুজিছ তাকে এদিন চবৰে নাও এইখনতে ডুবেগৈ মোৰ ওলাই হ'ল আহা সোনকালে আহা ঐ কোৱা কিয় ফোন কৰিছিলা আমিনো এনেকৈ আৰু কিমান দিন কথা আপুনি কি বুজাব বিচাৰে মই তোমাক শুনালৈকে কওঁ মই তোমাৰ লগত পুৰেটো জীৱন থাকিব বিচাৰোঁ এয়া আপুনি কি কৈছে মোৰ জীৱনতো আগৰ পৰাই অন্য কোনোবা আছে কি মোৰ জীৱনতো আগৰ পৰাই অন্য কোনোবা আছে প্ৰতিটো প্ৰেমেই যে সফল হ'ব তেনেকুৱা কোনো কথা নাই ন কেতিয়াবা বিফলতাৰ মাজতো প্ৰেমৰ সোৱাদ পোৱা যায় বিফল মানে এইটো নহয় যে তুমি মাদক দ্ৰব্য সেৱন কৰি কাৰোবাৰ জীৱনৰ লগত হেতালি খেলিবা আপোনাৰ কোনো ৰাইট নাই যে আপোনাৰ পাৰ্চনেল প্ৰব্লেমৰ কাৰণে বেলেগৰ জীৱনৰ লগত হেতালি খেলিব প্ৰতিটো ভুলৰে শুধৰণি আছে হয় মই মাইনাৰ চকু নষ্ট কৰিছোঁ কিন্তু তথাপিও মই লাগিলে নিজৰ চকু দি হ'লেও মাইনাক সুস্থ কৰাম এয়া মই আপোনাক কথা দিলোঁ দেখিছে কিদৰে এটা সাধাৰণ ঘটনাই কণমানিজনীৰ জীৱনলৈ অন্ধকাৰ নমাই আনিলে হ'ব মাইনা তুমি চিন্তা কৰিব নালাগে মই মোৰ ভুলৰ শুধৰণি নিজেই কৰিম হ'ব দিয়ক কিনো কৰিব আৰু সকলো ঈশ্বৰৰ আশীৰ্বাদ বুলি গ্ৰহণ কৰক অন্ধ মানুহেও নিজক প্ৰতিষ্ঠা কৰিব পাৰিছে ইয়াৰ বাবে লাগিব দৃঢ় বিশ্বাস হ'ব দিয়ক আপোনাৰ বাবে এটি বেলেগ ভৱিষ্যত ৰখি আছে আমি সেই ভৱিষ্যতৰ দিশে আগবাঢ়ি যাওঁ বলক